নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি মই এটা কথা ক'বলৈ গৈ আছোঁ গাইজ, যে সুবিধাবাদী ৰাষ্ট্ৰ আৰু সুবিধাবাদী মানুহ কেতিয়াও আপোনালোকে বিশ্বাসত নল'ব গাইজ। কাৰণ ৰিচেণ্টলি এটা ঘটনা হৈ গৈছে আমেৰিকা আৰু ভেনেজুৱেলাৰ ক্ষেত্ৰত। আমেৰিকাই ভেনেজুৱেলাত আক্ৰমণ কৰি তাৰে ৰাষ্ট্ৰপতি মাৰ্কোছক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই দিছে। ইয়াৰে কাৰণ আপোনালোকে গম পাইছে, সকলোৱে জানিছেই কাৰণটো, কিন্তু সকলোৱে এইটো জানিছে যে ড্ৰাগছৰ ব্যৱহাৰ কৰে বুলিহে তেখেতক গ্ৰেপ্তাৰ কৰিছে। কিন্তু সেইটো নহয়। আমেৰিকাৰ সুবিধাবাদী ৰাষ্ট্ৰ এখন, সুবিধা য'ত তেল পোৱা যায়, যিখন দেশত তেল আছে, যিখন দেশত সোণ পোৱা যায়, বা যিখন দেশত আক্ৰমণ কৰি আমি আধিপত্য স্থাপন কৰিলে সেইখন ৰাষ্ট্ৰৰ পৰা আমি কিমানখিনি প্ৰফিট লাভ কৰিব পাৰিম, কিমানখিনি ডলাৰ আহিব, সেইখিনি কথা আমেৰিকা যুক্তৰাষ্ট্ৰই কূটনৈতিকভাৱে চাই থাকে। আৰু এনেকুৱা এখন ৰাষ্ট্ৰক আক্ৰমণ কৰি দিয়ে হঠাৎ, যিখন ৰাষ্ট্ৰৰ স্বাধীন হ'লেও আক্ৰমণ কৰি দিয়ে। আৰু যিহেতুকে এখন ভেনেজুৱেলা এখন ৰাষ্ট্ৰ, স্বাধীন ৰাষ্ট্ৰ, সেই স্বাধীন ৰাষ্ট্ৰখনক কেনেকৈ আক্ৰমণ কৰি কেনেদৰে বা নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা নিৰাপত্তাবিহীনভাৱে বা নিৰাপত্তা থাকিও কেনেকৈ গ্ৰেপ্তাৰ কৰি আনিব পাৰিলে, কেনেকৈ অপহৰণ কৰি আনিব পাৰিলে, চাওক কিমান কূটনৈতিক হ'ব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিমান টেকন'লজিৰ ক্ষেত্ৰত আগবঢ়াব লাগিব। কিন্তু ভাৰতবৰ্ষৰ তেনেকুৱা টেকন'লজি এতিয়া হৈছেনে, সেইটো ভাবিব লগা কথা। ভাৰতবৰ্ষই আমেৰিকাৰ পৰা বহুত শিকিব লগা কথা আছেই। সেইকাৰণে কৈছোঁ যে, আৰু আমেৰিকাই যে ভেনেজুৱেলাত আক্ৰমণ কৰিলে ইয়াৰ অৰ্থ হৈছে ড্ৰাগছ নহয়, তেল, আৰু লগতে কি পোৱা যায় জানে, সোণ পোৱা যায়, সোণ। আৰু বেটাৰী যে আমাৰ বনায়, সেই বেটাৰীৰ যিটো মাটি আছে তাত পোৱা যায়। আৰু সেই ক্ষেত্ৰত এলন মাস্ক, যিটো আমি জানো পৃথিৱীৰ বিখ্যাত এজন ব্যৱসায়ী এলন মাস্ক, সেই এলন মাস্কৰ সুবিধা হয়। আৰু ডোনাল্ড ট্ৰাম্প আৰু এলন মাস্ক এজন মানুহ হয়। আৰু সেইকাৰণে এই আক্ৰমণটো কৰিলে আৰু ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰি আনি জেলত ভৰাই দিলে। আৰু গোটেই দেশখন নিজৰ কব্জাত হাতৰ মুঠিত লৈ আহিলে। ধন্যবাদ।